21 অক্টোবৰত ট্ৰিপল আৰ ফিল্মখন জাপানৰ চিনেমাঘৰত ৰিলিজ কৰা হৈছিল আৰু এতিয়া জাপানৰ মানুহৰ অন্তৰত ফিল্মখনে স্থান বনাই লৈছে। ভাৰতীয় বক্স অফিচত বহুতো ৰেকৰ্ড কৰা এই ফিল্মখনে জাপানতো ৰেকৰ্ড কৰিব ধৰিছে। ইয়াৰ আগতে জাপানত ৰিলিজ হোৱা আমিৰ খানৰ 3 ইডিয়টছক হৰুৱাই জুনিয়ৰ NTR আৰু ৰাম চৰণৰ এই ফিল্মখনে জাপানত ভাৰতীয় ফিল্মৰ ইনকামৰ লিষ্টত তৃতীয় স্থান দখল কৰিছে। এতিয়ালৈকে এই ফিল্মখনে জাপানত 10 কোটি 33 লাখৰ অধিক ইনকাম কৰিবলৈ সক্ষম হৈছে। 300 মিলিয়ন জাপানীজ য়েন অৰ্থাৎ প্ৰায় 16 কোটিৰ ইনকামেৰে SS ৰাজামৌলীৰ বাহুবলীটো আৰু 400 মিলিয়ন জাপানীজ য়েন অৰ্থাৎ প্ৰায় 22 কোটি 35 লাখ টকা ইনকামেৰে ৰজনীকান্তৰ মুঠু নামৰ ফিল্মখনে জাপানত সৰ্বাধিক ইনকাম কৰা ভাৰতীয় ফিল্মৰ শীৰ্ষত আছে। 25 মাৰ্চত গোটেই ভাৰতত ৰিলিজ হোৱা ট্ৰিপল আৰৰ ৱৰ্ল্ড ৱাইড কালেকশ্যন আজিৰ সময়ত 1200 কোটিৰ পাৰ হৈ গৈছে। এতিয়া বাহুবলী পাৰ্ট 2 ৰেকৰ্ড জাপানত এই ফিল্মখনে ভংগ কৰিব পাৰিবনে সেয়া চাব লাগিব। আপোনালোকক জনাই দিওঁ যে মাত্ৰ 17 দিনতে 1,22,727টা টিকট বিক্ৰী হোৱা ট্ৰিপল আৰ ফিল্মখন জাপানৰ 44খন চহৰৰ 209খন স্ক্ৰীণত ৰিলিজ কৰা হৈছে।